পাৰ্ট 3 শিশুৰ বিকাশ আৰু শিক্ষণ বিভাগ 41 নম্বৰৰ কুৱেশ্যনটো হ'ব অভ্যাসজনিত কামে ব্যক্তিক পৈণত কৰে ভাগৰুৱা কৰে আমনিদায়ক কৰে জটিল কৰে উত্তৰটো হ'ব ক পৈণত কৰে 42 নম্বৰ অভ্যাস হ'ল আৰ্জিত আচৰণ জন্মগত আচৰণ সহজ আচৰণ নকল আচৰণ উত্তৰটো হ'ব ক আৰ্জিত আচৰণ 43 অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল পাৰ্চি নানে ডিউইএ জেমছে বাক্সে উত্তৰটো হ'ব গ জেমছে 44 বৃদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূলন কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা মতামতটো আছিল ষ্টাৰ্ণৰ বিনেৰ চিৰিল বাৰ্টৰ কলভিনৰ উত্তৰটো হ'ব ক ষ্টাৰ্ণৰ বুদ্ধিৰ প্ৰথম পৰীক্ষা নিৰ্ণয় কৰা হৈছিল 1900 চনত 1902 চনত 1905 চনত 1907 চনত উত্তৰটো হ'ব 1905 চনত বুদ্ধি পৰিমাপনৰ প্ৰথম অভিক্ষাৰ উদ্ভাৱক আছিল কলভিন আৰু ৰিচিলবাৰ্ট পিটাৰ চেণ্ডিফোৰ্ড আলফ্ৰেড বিনে আৰু চাইমন থৰ্নডাইক উত্তৰটো হ'ব গ আলফ্ৰেড বিনে আৰু চাইমন মানুহ বুদ্ধিৰ অধিকাৰী হয় পৰিৱেশৰ পৰা সমাজৰ পৰা মাক দেউতাকৰ পৰা জৈৱিক বংশগতিৰ পৰা উত্তৰটো হ'ব ঘ জৈৱিক বংশগতিৰ পৰা এটা শিশুৰ শিক্ষণ ক্ষমতা নিৰ্ভৰ কৰে জ্ঞানৰ ওপৰত প্ৰজ্ঞাৰ ওপৰত পঢ়া-শুনাৰ ওপৰত বুদ্ধিৰ ওপৰত উত্তৰটো হ'ব ঘ বুদ্ধিৰ ওপৰত আলফ্ৰেড বিনে এগৰাকী প্ৰখ্যাত মনোবৈজ্ঞানিক আছিল জাপানৰ ইংলেণ্ডৰ ফ্ৰান্সৰ ইটালীৰ উত্তৰটো হ'ব গ ফ্ৰান্সৰ ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ পাৰ্চনেলিটি শব্দটো লেটিন ভাষাৰ পাৰ্চনা শব্দৰ পৰা অহা পাৰ্চন শব্দৰ পৰা অহা পৰ্চন শব্দৰ পৰা অহা পাৰ্চনেল শব্দৰ পৰা অহা উত্তৰটো হ'ব ক পাৰ্চনা শব্দৰ পৰা অহা 51 মানুহৰ সমূহ সহজাত জৈৱিক প্ৰবৃত্তি প্ৰেৰণা প্ৰৱণতা হেঁপাহ আদি আৰু আৰ্জিত শিক্ষা অভিজ্ঞতা আদিৰ দ্বাৰা লাভ কৰা প্ৰবৃত্তি আৰু প্ৰৱণতা আদিৰ সমষ্টিয়েই ব্যক্তিত্ব উক্তিটো আগবঢ়াইছিল মৰ্টন ট্ৰেন্স কেম্পফৰ কাৰ্ল ইয়ুং গৰ্ডন আলপৰ্ট উত্তৰটো হ'ব ক মৰ্টন ট্ৰেন্স 52 ব্যক্তিয়ে নিজকে সমাজৰ পৰিৱেশৰ লগত সমাযোজন কৰা কাৰ্যত প্ৰকাশ পায় বুদ্ধিৰ জ্ঞানৰ মনোযোগৰ ব্যক্তিত্বৰ উত্তৰটো হ'ব ঘ ব্যক্তিত্বৰ শিশুৰ সবল ব্যক্তিত্ব গঠনত সহায় কৰে সমনীয়াই সমাজে শিক্ষকে টিভিয়ে উত্তৰটো হ'ব গ শিক্ষকে 3 বছৰীয়া শিশু এটাৰ ব্যক্তিত্ব গঠনত প্ৰধান ভূমিকা পালন কৰে মাকে দেউতাকে শিক্ষকে মামাকে উত্তৰটো হ'ব ক মাকে শৈশৱকালৰ শিশুৰ নৈতিক সচেতনতা থাকে নাথাকে অধিক থাকে কম থাকে উত্তৰটো হ'ব খ নাথাকে শিশুৰ ব্যৱহৃত নামটোৱে তাৰ ব্যক্তিত্বৰ ওপৰত প্ৰভাৱ পেলাব পাৰে নোৱাৰে আংশিক পাৰে এটাও নহয় উত্তৰটো হ'ব ক পাৰে শিশুৰ ব্যক্তিত্বত প্ৰভাৱ পেলোৱা প্ৰধান দিশ হ'ল দৈহিক অৱস্থা সঞ্চালন ক্ষমতা আৱেগিক নিয়ন্ত্ৰণ ক্ষমতা আটাইকেইটা শুদ্ধ উত্তৰটো হ'ব ঘ আটাইকেইটা শুদ্ধ এটা সমস্যাজড়িত শিশুৱে সমাজৰ গ্ৰহণযোগ্য আচৰণ তাৰ সামাজিক পৰিৱেশত প্ৰদৰ্শন কৰিব নোৱাৰে প্ৰদৰ্শন কৰিব পাৰে প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে অতি ভালকৈ প্ৰদৰ্শন কৰে উত্তৰটো হ'ব ক প্ৰদৰ্শন কৰিব নোৱাৰে সমস্যাজৰ্জৰ শিশুসকলে গ্ৰহণযোগ্য আচৰণ প্ৰদৰ্শন কৰাত আনন্দ পায় মানসিক সুখ লাভ কৰে মানসিক বাধা অনুভৱ কৰে আশ্বস্ত হয় উত্তৰটো হ'ব গ মানসিক বাধা অনুভৱ কৰে লাষ্টৰটো শিশুৰ সমস্যা জড়িত আচৰণৰ ভিতৰত পৰে মিছা কথা কোৱা আৰু চুৰি কৰা ঘৰ আৰু স্কুলৰ পৰা পলায়ন কৰা অবিৰতভাৱে আঙুলি চোপা আটাইকেইটা শুদ্ধ উত্তৰটো হ'ব ঘ আটাইকেইটা শুদ্ধ